হেল্ল' বন্ধুসকল, মানুহজনৰ প্ৰেছাৰ কমা নাই কাৰণে আজি হস্পিটালত গৈছিলোঁ। তো মেচিনটো কিনি লৈ আহিলোঁ। এতিয়া প্ৰেছাৰটো জোখাইছোঁ। ওপৰত 208 ওলাইছে আৰু তলত 105। তো এইটো মেচিনত ঠিক আহে নে কেতিয়াবা কম বেছিও আহে, কোনোবাই জানিলে জনাবচোন। যিহেতু আজিকালি সকলোৰে ঘৰতে প্ৰেছাৰৰ পেচেণ্ট থাকেই। তো মই বহুত চিন্তিত হৈ পৰিছোঁ। যদি পাৰে আপোনালোকে অকণমান জনাবচোন। মোৰ বহুত ডাঙৰ এটা উপকাৰ হ'ব। কিয় জানো প্ৰেছাৰটো 200ৰ পৰা তলত অহাই নাই। নাজানো মোৰ জীৱনৰ সুখ শান্তিবিলাক কিমান দিন থাকিব।